হে গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভাল। আজি এই ভিডিঅ'টোত আপোনালোকক মই বেহাৰবাৰী আউটপোষ্টৰ এটা জনপ্ৰিয় চৰিত্ৰ ৰিচা চেট্টি তেওঁ প্ৰকৃত জীৱনত বহুতো নজনা কথা আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম আৰু বহুত সংখ্যক লোকে জানিব বিচাৰে। সেয়েহে আজি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, গোটেইখিনি কথা মই ক'বলৈ চেষ্টা কৰিম আপোনালোকক। ৰিচা বা ভাগৰ জন্ম হৈছিল 12 জানুৱাৰী তাৰিখে উজনি অসমৰ এখন চহৰত তিনিচুকীয়া ডিগবৈত জন্ম হৈছিল। ৰিচা চেট্টি পৰিয়ালত দেউতাক, মাক আৰু এজন ভায়েক আছে। ৰিচা চেট্টিৰ দেউতাকৰ নাম হৈছে নীলকান্ত চেট্টি আৰু মাতৃৰ নাম হৈছে মীনা চেট্টি আৰু ভায়েকৰ নাম হৈছে আশিষ চেট্টি। ৰিচা চেট্টিয়ে অভিনয় জগতলৈ অহাৰ আগতে 2015 চনত এগৰাকী মডেলিষ্ট আছিল আৰু তেওঁ জীৱনৰ প্ৰথমটো অভিনয় কাম হৈছে তাজমহল নামৰ এটা গীতত অভিনয় কৰিছিল। তাৰ পিছত আশ্চৰ্য বৰপাত্ৰ আৰু ৰাকেশিয়ানৰ বহুতকেইটা গানত তেওঁ অভিনয় কৰে আৰু ৰিচা চেট্টিয়ে এতিয়া বৰ্তমান জনপ্ৰিয় এখন ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰি আছে। লগতে বহুতবোৰ মিউজিক ভিডিঅ'ত তেওঁ পৰৱৰ্তী সময়ত কাম কৰে। আপোনালোকে কমেণ্ট কৰি জনাবচোন ৰিচা বাৰ ভাগৰ অভিনয় আপোনালোকক কেনেকুৱা লাগে আৰু ৰিচা বাৰ বৰ্তমান প্ৰেমৰ সম্পৰ্কৰ কথা জানিব পৰা নাই। পৰৱৰ্তী সময়ত কিবা খবৰ পালে সকলোতকৈ আগত দিবলৈ চেষ্টা কৰিম আৰু ৰিচা বাৰ অভিনয় চাই ভাল পোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।